নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণই কৈছে, এনে ব্যক্তিৰ ঘৰত কন্যা সন্তান জন্ম হয়। এনে ব্যক্তিৰ ঘৰলৈ পঠাই দিয়ে ঈশ্বৰে কন্যা সন্তানক। ভগৱান শ্ৰীকৃষ্ণৰ অনুযায়ী কোনখন ঘৰত কন্যা সন্তান জন্ম হয়, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি সুন্দৰভাৱে জানিব পাৰিব। ঈশ্বৰে কেনে লোকৰ ঘৰলৈ কন্যা সন্তানক পঠাই দিয়ে, কোনখন ঘৰত কন্যা সন্তান জন্ম হয় আৰু কন্যা সন্তান জন্ম হ'লে এখন ঘৰলৈ কি লাভ আহে, কি সুফল হয়, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব পাৰিব। আপুনিও বাৰু এগৰাকী কন্যা সন্তানৰ মাক আৰু দেউতাক হয় নেকি? আপুনিও বাৰু কন্যা সন্তান ৰূপে আপোনাৰ মা দেউতাৰ ঘৰত জন্ম লাভ কৰিছে নেকি? কোনখন ঘৰলৈ ঈশ্বৰে কন্যা সন্তান পঠাই দিয়ে, আহক আমি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানি লওঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো আমি শাস্ত্ৰৰ অনুযায়ী প্ৰস্তুত কৰা হৈছে। ঈশ্বৰে কোনখন ঘৰলৈ কন্যা সন্তানক পঠাই দিয়ে, অৰ্থাৎ কেনে ঘৰত ঈশ্বৰে কন্যা সন্তানক জন্ম দিয়ে, আহক আমি সুন্দৰভাৱে জানি লওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ একবিংশ শতিকাত অগ্ৰগামী হ'লেও আমি এনে এখন সমাজত বসবাস কৰোঁ, য'ত আজিও কিছু লোকৰ ঘৰত কন্যা সন্তান জন্ম হ'লে সেইখন ঘৰত দুখৰ ছাঁ পৰে। অৰ্থাৎ তেওঁলোকে কন্যা সন্তান জন্ম হ'লে অলপো ভাল নাপায় বা পচন্দ নকৰে, যাৰ ফলত তেওঁলোকৰ ঘৰখনত দুখৰ ছাঁ পৰে। আমি এনে এখন সমাজত বাস কৰোঁ, যি আজিও পুৰুষৰ প্ৰধান। সেয়া হোৱাৰ কাৰণ বেলেগ একো নহয়, একমাত্ৰ কাৰণেই হৈছে মানুহৰ অজ্ঞানতা, যাৰ ফলত সমাজৰ কিছু মানুহে ছোৱালীক বুজা বুলি জ্ঞান কৰে। কিন্তু প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি জানি আচৰিত হ'ব যে কন্যা সন্তান অৰ্থাৎ ছোৱালী জন্ম কেতিয়াও যিকোনো গৃহৰ অৰ্থাৎ যিকোনো ব্যক্তিৰ গৃহত কেতিয়াও জন্ম নহয়, বৰঞ্চ তেওঁলোকৰ গৃহতহে জন্ম হয়, যিখন ঘৰ অত্যন্ত ভাগ্যশালী হয়। যিখন ঘৰত কন্যা সন্তান জন্ম হয়, সেইখন ঘৰ অত্যন্ত ভাগ্যৱান হয়, ভাগ্যশালী হয়। তেওঁলোকৰ গৃহতেই জন্ম হয়, যিয়ে পূৰ্বপুৰুষত অত্যন্ত পুণ্য কাম কৰি আহিছে। এবাৰ ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে সুধিছিল, কি কৰ্মৰ ফলত এখন গৃহত কন্যা সন্তান প্ৰাপ্ত হয়? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক উত্তৰ দিছিল, যদি কোনো পৰিয়ালত ভাগ্যৰ ফলত পুত্ৰ সন্তান প্ৰাপ্তি হয়, তেন্তে সৌভাগ্যৰ ফলতহে কোনো ঘৰত কোনো গৃহত কন্যা সন্তানৰ প্ৰাপ্তি হয়। যি সমস্ত পুৰুষ আৰু নাৰীৰ পূৰ্বজন্মৰ অধিক পুণ্যৰ সঞ্চিত কৰে, তেওঁলোকৰ ঘৰতহে কন্যা সন্তানৰ জন্ম হয়। তেওঁলোকেহে কন্যা সন্তানৰ পিতৃ মাতৃৰ হোৱাৰ সৌভাগ্য প্ৰাপ্তি কৰে। কন্যা সন্তান সেই গৃহতহে জন্ম হয়, যি গৃহই কন্যা সন্তানৰ ভাৰ সন্তুলিত কৰি ৰাখিব পাৰে। লগতে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, যিদিনাই সৃষ্টিত কন্যা সন্তান জন্ম হোৱা বন্ধ হ'ব, সেইদিনাৰ পৰাই সৃষ্টিৰ ধাৰাসাৰী হ'ব আৰু লাহে লাহে সৃষ্টি নিস্তব্ধ হৈ যাব। আমি যদি ভগৱান শ্ৰীকৃষ্ণৰ এই কথা গুৰুত্ব প্ৰদান কৰি বিশ্লেষণ কৰোঁ, তেন্তে এই কথা সঁচা যে কন্যা সন্তান যদি নাথাকে, তেনেহ'লে কাৰো বংশ বিস্তাৰ নহয়। যি গৃহত কন্যা সন্তান থাকে, সেই গৃহ স্বৰ্গৰ সমান। কাৰণ পুত্ৰই কেৱল এক কুলৰ মুখ উজ্জ্বল কৰে, বিপৰীতে কন্যাই দুই কুলৰ ৰক্ষা কৰাৰ ভূমিকা পালন কৰে। এক কল্প হৈছে মাক দেউতাকৰ গৃহ আৰু দ্বিতীয় কল্প হৈছে শহুৰৰ ঘৰ, অৰ্থাৎ স্বামীৰ ঘৰ। আৰু কোৱা হৈছে যে যি গৃহত একাধিক কন্যা সন্তান জন্ম হৈছে,
সেই গৃহত আৰু অধিক ভাগ্যশালী বুলি মান্যতা দিয়া হৈছে শাস্ত্ৰত। শাস্ত্ৰত কোৱা হৈছে যে কন্যাক লক্ষ্মীৰ সম বুলি কোৱা হয়, লক্ষ্মীৰ ৰূপ বুলি কোৱা হয়। বহুতে ভাবে যে ছোৱালী সন্তান বেছি পঢ়া শুনা কৰি কি লাভ কৰিব পাৰিব, তাতোতকৈ সোনকালে বিবাহ কৰি দিয়াই ভাল, যি এক সম্পূৰ্ণ মিছা আৰু ভ্ৰম ধাৰণা। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি এবাৰ চিন্তা কৰক, এজন মানুহৰ মনত কিমান আশা থাকে যে তেওঁ এইটো কৰিব সেইটো কৰিব, ডাঙৰ হৈ কি হ'ব ইত্যাদি। কিন্তু প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি ভাবকচোন, সেইজন মানুহ যদি কন্যা সন্তান হয়, তেতিয়াহ'লে বহুজনী কন্যা সন্তানৰ সপোনবোৰ পূৰণ কৰাৰ সুবিধাকে নাপাব। সেয়েহে প্ৰত্যেক মাক দেউতাকে কন্যা সন্তানৰ সপোনৰ লগত ধেমালি কৰাটো পাপ বুলি শাস্ত্ৰত কোৱা হৈছে। এজন পুত্ৰতকৈ এজনী কন্যা সন্তানে নিজৰ মা দেউতাৰ কথা অলপ হ'লেও বেছিকৈ ভাবে, বেছিকৈ চিন্তাধাৰা কৰে। সেয়েহে কন্যা সন্তানৰ জন্ম হ'লে সেই গৃহলৈ কন্যাৰ জন্মদিনটোত এক উৎসৱ হিচাপে পালন কৰা উচিত। যিদৰে পুত্ৰ সন্তানৰ জন্মতিথিত জন্মদিন পালন কৰা হয়, ঠিক সেইদৰে কন্যা সন্তানৰো জন্মদিনটোত সেই গৃহত জন্মদিন উৎসৱ পালন কৰাটো উচিত। কিয়নো এজনী কন্যা সন্তান কেতিয়াও নিজৰ দেউতাকৰ বোজা নহয়, বৰঞ্চ দেউতাকৰ সৌভাগ্যহে। এবাৰ দুজন বন্ধু বহুদিনৰ পাছত দেখা দেখি হ'ল আৰু এজন বন্ধুৱে আনজনক সুধিলে, বন্ধু তুমি কেনে আছা? উত্তৰত বন্ধুজনে ক'লে, মোৰ বহুত ভাল, কিয়নো মোৰ সৌভাগ্যক্ৰমে দুজনী কন্যা সন্তান আছে। আৰু লগতে তেওঁ বন্ধুজনক সুধিলে, তোমাৰ সন্তান কেইজন? তেতিয়া বন্ধুজনে উত্তৰ দিছিল, মই ধন্য, মোৰ কোনো কন্যা সন্তান নাই। তেতিয়া আনজন বন্ধুৰ চকুৰ পানী ওলাই আহিছিল। সেই সময়তে তেওঁৰ সৈতে থকা তেওঁ কন্যা সন্তানগৰাকীয়েও দেউতাকৰ বন্ধুজনক কৈছিল, খুৰা, ভগৱানে সদায় ভাগ্যৱান গৃহতহে কন্যা সন্তানক জন্ম দিয়ে, কেতিয়াও ভিক্ষাৰীৰ ৰূপী মানুহৰ গৃহত কন্যা সন্তান জন্ম নহয়। ভগৱানে সেই গৃহতহে কন্যা সন্তান জন্ম দিয়ে, যাৰ সেই সন্তানক ভৰণ পোষণ কৰাৰ শক্তি থাকে, যিয়ে দুখীয়া হৈও কন্যা সন্তানক লালন পালন কৰিব পৰাৰ যোগ্যতা থাকে। এবাৰ স্বামী বিবেকানন্দই মাতা বিষ্ণু দেৱীৰ মন্দিৰৰ ফালে গৈ আছিল আৰু তেওঁ ওচৰেদি এজন ৰুগীয়া কৃষকে তেওঁৰ কন্যা সন্তানক কান্ধত লৈ সেই মন্দিৰটোৰ ফালে গৈ থকা প্ৰত্যক্ষ কৰিছিল। কৃষকজনক কৈছিল তেতিয়া স্বামী বিবেকানন্দই, হেৰৌ, তোমাৰ কান্ধত থকা ছোৱালীজনীৰ বোজা হয়তো তোমাৰ বাবে বৰ ভাৰী হৈছে, দিয়া মই তোমাৰ ছোৱালীজনীক কান্ধত লৈ যাম। তেতিয়া সেই ৰুগীয়া কৃষকজনে স্বামীক উত্তৰ দিছিল, স্বামী বিবেকানন্দক কৈছিল, কন্যা সন্তান কেতিয়াও দেউতাকৰ কান্ধৰ বোজা নহয়। কন্যা সন্তান যদি দেউতাকৰ কান্ধত থাকে, তেতিয়া দেউতাকৰ দেহৰ বোজা কমিহে যায়। সেইবাবেই ভগৱান শ্ৰীকৃষ্ণই কৈছে, এখন ঘৰত কন্যা সন্তান জন্ম লাভ কৰিলে সেইখন ঘৰত সৌভাগ্যতাই বাস কৰে, সুখ সমৃদ্ধিৰে বাস কৰে। সেইখন ঘৰত সৌভাগ্যতাৰ ফলতে কন্যা সন্তান লাভ কৰিবলৈ সক্ষম হয়। সেইবাবেই কন্যা সন্তানক কেতিয়াও বোজা হিচাপে ভবাটো উচিত নহয়। গতিকে আপুনি নিশ্চয় জানিব পাৰিলে কোনখন ঘৰত ঈশ্বৰে কন্যা সন্তানক জন্ম দিয়ে, কি পুণ্যৰ ফলত এখন ঘৰত কোনখন ঘৰত কন্যা সন্তান লাভ কৰিবৰ বাবে সক্ষম হয়, কোন পিতৃ মাতৃয়ে কন্যা সন্তানৰ সুখ লাভ কৰিবৰ বাবে সক্ষম হয়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপুনিও এগৰাকী কন্যা সন্তানৰ পিতৃ মাতৃ হয় বা আপুনি এগৰাকী কন্যা সন্তান হয়, তেন্তে আপুনি নিশ্চয় ভিডিঅ'টো চাই অৱশ্যেই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10 জনৰ লগত শ্বেয়াৰ কৰিব, যাতে কোনেও কন্যা সন্তানক বোজা হিচাপে নাভাবে।
কোনেও কন্যা সন্তানক অৱহেলা নকৰে। তাৰ বাবে সকলোৰে লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।